আজি আপোনালোকলৈ মই এটা চাটনিৰ বেলেগ ৰেচিপি লৈ আহিছোঁ। চাটনিটোত মই আচাৰ ব্যৱহাৰ কৰিছোঁ। এইটো মই কঁঠাল আৰু পকা জলকীয়া দি পেলাই বনাইছিলোঁ। কঁঠালৰ আচাৰটো মই আগতে বনোৱা এইটো, মোৰ তেতিয়া ৰেকৰ্ডিং কৰা নহ'ল কাৰণ মোৰ বহুত দিন গা বেয়া হৈ আছিলে আৰু এনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ বহুত দিন মন নোযোৱা হৈ গৈছিলে। বাৰু যি কি নহওক, আকৌ পিছত যেতিয়া মই কঁঠালৰ আচাৰ বনাম তেতিয়া মই সেইটো আপোনালোকৰ আগত দেখুৱাম কেনেকৈ মই কঁঠালৰ আচাৰটো বনাম। মই ইয়াত লৈ লৈছোঁ কঁঠাল আৰু কঁঠালৰ আচাৰটো, তাৰপিছত নহৰু, জলকীয়া আৰু আদা অকণমান। এই গোটেই বস্তুখিনি এনেকৈ লৈ মিক্সিত ভৰাই মিক্সি জাৰত ভৰাই পেলাই ধুনীয়াকৈ পিচি ল'ব। তেতিয়াহ'লে এইটো চব মোৰ আচাৰী চাটনিটো ৰেডি হৈ গ'ল। খাবলৈ খুব ভাল লাগে এইটো চাটনি। আপোনালোকে ৰুটি, ভাত, চাওমিন যিকোনো ধৰণৰ বস্তুৰ লগত খাব পাৰে। তাৰপিছত ইয়াত অকণমান আচাৰৰ কাৰণে নিমখ অলপ চলপ হ'ব চাগে, তথাপিতো টেষ্ট কৰি চাব। যদি প্ৰয়োজন যেন দেখে নিমখ অকণমান দি দিব। আৰু মই ইয়াত আমি অকণমান টেঙা খাই বেছি ভাল পাওঁ কাৰণে ইয়াত মই আকৌ নেমু ৰস অলপ এড কৰি দিলোঁ। মিক্সিত পিছা সময়তে তাত দি দিলোঁ, মই এইটো দেখাবলৈ নহ'ল। যদি আপোনালোকেও তেনেকৈ নেমু খাই মানে চাটনিত টেঙা পৰিমাণটো বেছি খাই ভাল পায় তেতিয়াহ'লে নেমুৰ ৰস অকণমান দি দিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু আপোনালোকে মোৰ চেনেলটো যদি ভাল পাইছে চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ছাইডতে থকা বেল আইকনটো দবাই দিব যাতে মই নতুন আৰু কিবা ভিডিঅ' দিলে আপোনালোকলৈ ন'টিফিকেশ্যনটো গুচি যায়। ছ' ফ্ৰেণ্ডছ, ধন্যবাদ।